নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চানৰাইজ পিক ফাৰ্ম ইউটিউব চেনেলটোলৈ। আজি মই ঘৰৰ পৰা এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। মানে এটা বেমাৰৰ ওপৰত আমি আজি মানে কথা পাতিম। বহুতে মোলৈ ফোন কৰিছে বা জানিব বিচাৰিছে, বা মই বিভিন্ন হোৱাটছআপ গ্ৰুপতো আছোঁ, তাতো তাৰমানে এটা প্ৰব্লেম দেখিবলৈ পোৱা গৈছে। সেইটো হৈছে মাকৰ পৰা পোৱালি ডেলিভাৰী হোৱাৰ পিছত পোৱালিবোৰৰ তাৰমানে ভৰিৰ গাঁঠিবিলাক ফুলি যায়, প্লাছ মানে কিছুমান পোৱালি তাৰমানে খোজকাঢ়িব নোৱাৰা হৈ যায়। সেইটো প্ৰব্লেমৰ কাৰণে মানে বহুতে এইটো সমস্যাৰ সন্মুখীন হৈছে বেমাৰৰ কাৰণে। তো সেই বেমাৰটো আমি কি কৰিলে ভাল হ'ব, কি মেডিচিন ব্যৱহাৰ কৰিলে সৰু পোৱালিবোৰৰ ভৰিৰ গাঁঠিবোৰ মানে ফুলাটো বন্ধ হ'ব, প্লাছ খোজকাঢ়িব পাৰিব, তো তাৰ ওপৰত আমি আজি আলোচনা কৰিম। এই বেমাৰটো পোৱালিবোৰৰ গাত মাকৰ ফালৰ পৰা আহে। মাকটো যদি মানে ইনফেকশ্যন থাকে, মাকৰ পেটত যদি ইনফেকশ্যন হৈ যায়, তেতিয়াহ'লে ডেলিভাৰীৰ সময়ত পোৱালিবিলাকলৈ এই ইনফেকশ্যনটো আহি যায়। তো তাৰ কাৰণে কি কৰিব লাগে, প্ৰথম হ'ল মাকজনীক ট্ৰিটমেণ্ট কৰিব লাগিব, আৰু ছেকেণ্ড পোৱালিকেইটা ট্ৰিটমেণ্ট কৰিব লাগিব। এতিয়া সদ্যহতে যিহেতু পোৱালিবোৰৰ তাত প্ৰব্লেমটো দেখা দিছে, গাঁঠিবোৰ ফুলি গৈছে, তো তাৰ কাৰণে কি কৰিব লাগিব, এমক্সিচিলিন এণ্টিবায়'টিক এইটো ইউজ কৰিব লাগিব। পোৱালিবোৰক কণ্টিনিউ 3 পৰা 5 দিন, মানে মিনিমাম 3 দিন কণ্টিনিউ মানে ইনজেকশ্যন দিব লাগিব পোৱালিবোৰক এমক্সিচিলিন। এতিয়া এমক্সিচিলিন এণ্টিবায়'টিকটো আপোনাৰ একদম সৰু পোৱালি যিহেতু, সিহঁতক 150 mg পৰা 200 mg পাৰ ডে, 150 পৰা আকবাৰ কৈছোঁ 150 পৰা 200, তাতকৈ বেছি নিদিব, 200 mg পাৰ ডে দিব লাগিব ইনজেকশ্যন কণ্টিনিউৱাছলি 3 দিন। এই 5 দিনো দিব পাৰে, কোনো কথা নাই। সেইটো যদি এণ্টিবায়'টিক দিয়ে 100% মই আপোনাক কৈছোঁ, মানে পোৱালিবোৰৰ গাঁঠিৰ যোনটো ফুলা সমস্যাটো, খোজকাঢ়িব নোৱাৰা সমস্যাটো একদম সৰু পোৱালিৰ ক্ষেত্ৰত ভাল হ'ব 100%। কাৰণ মোৰ ফাৰ্মৰ ক্ষেত্ৰত এনেকুৱা হৈছিল। তো মোৰ গুৰু এজন আছে, তেওঁ গুৰুৰ পৰা মই কথাখিনি গম পালোঁ। তেওঁ মোক বহুত কথা হেল্প কৰিছে, তেওঁ মোক এইটো কথা কৈছিলে। তো মই ব্যৱহাৰ কৰি মই বহুত ভাল পাইছোঁ। তো মই যিখিনি মানুহক পৰা ধৰক মোলৈ ফোন আহিছে বা মেছেজ আহিছে, মই তেওঁলোকক এইটো কথাই কৈছোঁ, তেওঁলোকেও মানে ৰিজাল্টটো ভাল পাইছে। আৰু ছেকেণ্ড কথা হ'ল মাকক ট্ৰিটমেণ্ট কৰিব। মাকক ট্ৰিটমেণ্ট কেনেকৈ কৰিব লাগিব, আমি সদ্যহতে বছৰত মাকবোৰক বা গাহৰিবোৰক 2 বাৰ এণ্টিবায়'টিকৰ কোৰ্চ কৰিব লাগে। মানে দানাৰ লগত এণ্টিবায়'টিক বছৰত 2 বাৰ দিব লাগে। সাধাৰণতে আমি ধৰক এইবিলাক নিদিওঁ। এই নিদিয়াৰ কাৰণে ধৰক এইবিলাক মানে ইনফেকশ্যনবিলাক হয়। ধৰক পেটৰ ভিতৰত পোৱালি মৰি যোৱা বা এবছৰ হৈ যোৱা, বা আপোনাৰ ধৰক এইটোৱে ধৰক পোৱালি হৈ গ'ল, ডেলিভাৰী হৈ গ'ল, তাৰপিছত পোৱালিবোৰৰ গাঁঠি ফুলি যোৱা, এইবিলাক ধৰণৰ সমস্যা আহে যদি মাকৰ যদি ইনফেকশ্যন থাকে। তো এণ্টিবায়'টিক ইউজ কৰিলে মাকৰ পৰা এইবিলাক সমস্যা নহয়। সেইকাৰণে ডাঙৰ ফাৰ্মবোৰত মানে কমাৰ্চিয়েল যিবিলাক ভালকৈ মানে বিজ্ঞানসন্মতভাৱে যিবিলাকে ফাৰ্মিং কৰি আছে, তো তেওঁলোকে এণ্টিবায়'টিক কোৰ্চ বছৰত 2 বাৰ কৰে। একদম চিম্পুল হিচাপত কৈছোঁ, একদম সাধাৰণ হিচাপত কৈছোঁ। ধৰক এজনী মাইকী ছাৰ্ভিচ মানে পোৱালি আঁতৰোৱা হৈ গ'ল, প্ৰথম ছাৰ্ভিচ দিব, ছাৰ্ভিচ হিটত আহিব, আৰু হিটত অহাৰ এই 1 দিন বা 2 দিন আগৰ পৰা এণ্টিবায়'টিকৰ কোৰ্চ কৰি গ'ল। এণ্টিবায়'টিক যোনটো আমাৰ এমক্সিচিলিনৰ যোনটো টেবলেট পায় 1500 mg, সেই টেবলেটটো 4টা ভাগ কৰি অলপকৈ 4টা টুকুৰা এভাগ কৰি 4 দিন দিলে হ'ল পোৱালি মাইকীবিলাকক দিলে, ছাৰ্ভিচ গ'ল। তাৰপিছত যেতিয়া পোৱালি ডেলিভাৰী হ'ব, চাপ'জ ধৰক 5 তাৰিখে ডেলিভাৰী দিয়াত আছে পোৱালিবিলাকৰ, আপোনালোকে ডেলিভাৰীৰ 2 দিন আগত এমক্সিচিলিনৰ ইনজেকশ্যন এটা কৰিব লাগিব মাকক। এইটো কৰা মানে কৰিলে কি হ'ব, মাকৰ ক্ষেত্ৰত যদি ইনফেকশ্যন কিবা হৈছে, তেতিয়াহ'লে পোৱালিবোৰৰ ডেলিভাৰীৰ সময়ত পোৱালিবোৰৰ গালৈ এই ইনফেকশ্যনটো নাহে। তো সেইকাৰণে মই ক'লোঁ বছৰত মানে 2 বাৰ কৰিব লাগিব। এয়া যে আপোনালোকে দেখিছে ভিডিঅ'ত, দেখিছেনে গাহৰি পোৱালিটোৰ গাঁঠিবিলাক কেনেকুৱাকৈ ফুলি গৈছে। এই ফুলি যিবিলাক গৈছে গাঁঠিটো, এইটো ইনজেকশ্যন কৰিলে ভাল হ'ব এমক্সিচিলিনৰ। আৰু চালুৱেক্টামো আছে, এইটো ইউজ কৰিব পাৰে। এইটোৰ দাম আছে আপোনাৰ 80 টকা। আৰু এটা আছে আপোনাৰ এই এমক্সিচিলিন নৰ্মেল, এইটো প্লেইন হয়, এইটো আপোনাৰ দাম হৈছে 28 টকা। এই দুটা বস্তু যিকোনো এটা ব্যৱহাৰ কৰিলে ভাল হ'ব।